रामधेनु हो यहाँ খাতুৰঙী ৰঙেৰে এয়া আমাৰ আজিৰ ব্ৰাইড সকলোৰে পৰিচিত ৰিম্পী দাস। ৰিম্পী দাস আজি ৰিচেপশ্যনৰ কাৰণে ৰেডি, অলমষ্ট ৰেডি। আৰু মই এতিয়া ৰিম্পী দাসক সুধিম কেনেকুৱা মানে লাগিছে মেকআপটো, যিহেতু আমি খুব পুৰণা ফ্ৰেণ্ড, বহুত মেকআপ কৰিছোঁ আগতেও, গতিকে বিয়া যিহেতু স্পেচিয়েল আজি ৰিচেপশ্যন, গতিকে মই কেনেকুৱা পাইছে নাজানো, সুধি চাওঁচোন বাৰু। আজি মোৰ বিয়াৰ ৰিচেপশ্যন আৰু সকলো ছোৱালী, যিকোনো ছোৱালীৰে এই দিনটো বিৰাট স্পেচিয়েল হয়, বিশেষ এটা দিন য'ত তেওঁ আটাইতকৈ ধুনীয়া লাগিব বিচাৰে, যেনেকৈ মন যায় তেনেকৈ মানে। গতিকে আজি মোৰ বিশেষ দিন, মোৰ কাৰণে এইটো খুব স্পেচিয়েল হয় দিনটো। আৰু এই দিনটোত খুব ধুনীয়াকৈ মই কাপোৰযোৰ পিন্ধিছোঁ আদিত্যমছত, খুব ধুনীয়া ডিজাইন কৰিছে আদিত্যম। আৰু জিতুৰ কথা কি ক'ম, জিতুৱে খুব ধুনীয়াকৈ মোক মেকআপ কৰি দিছে। আপোনালোকে দেখিলেই গম পাইছে চাগে। সদায় মই তেনেকৈ আমি খুব পুৰণা বন্ধু, বহুত আগতে আমি মেকআপ চেকআপ কৰিছিলোঁ, সিও নতুন নতুন আমিও নতুন নতুন তেনেকুৱা, কিন্তু বহুত বছৰৰ পৰা মই জিতুৰ মেকআপ লোৱাই নাই। কিন্তু আজি এই বিশেষ দিনটোত জিতুৱে মোক যিটো মানে উপহাৰ দিছে মেকআপৰ, সেইটোৰ কথা মই কৈ বুজাব নোৱাৰোঁ। মই ইমান ছেটিছফাইড। আৰু আপোনালোকক এটাই ক'ব বিচাৰিম, আপোনালোকেও যদি এনেকৈ বিশেষ দিনটোত একদম বিশেষ লাগিব বিচাৰে, যিটো আজি কৰি দিয়ক। আমি বহুত বিজি, আমি আজৰি আহিব লগা হয়। থেংক ইউ ছ' মাছ জিতু। থেংক ইউ।